এই মুহূৰ্তত দিবলৈ এটা ব্ৰেকিং নিউজ হোজাইত নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা নন্দপুৰ পেট্ৰল পাম্পৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাত থিতাতে নিহত AA02 AG 7291 নম্বৰৰ বাইকখনৰ আৰোহী নিহত ব্যক্তিগৰাকী নন্দলালপুৰৰ আতিক উদ্দিন বুলি চিনাক্ত কৰা হৈছে পৰিয়ালৰ লোকৰ মতে ফুটবল খেল চাবৰ বাবে আহিছিল লোকজন ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত ব্ৰেকিং নিউজ হোজাইত নিশা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নন্দপুৰ পেট্ৰল পাম্পৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাত থিতাতে নিহত হয় AA02 AG 7291 নম্বৰৰ বাইকখনৰ আৰোহী নিহত ব্যক্তিগৰাকী নন্দলালপুৰৰ আতিক উদ্দিন বুলি চিনাক্ত কৰা হৈছে পৰিয়ালৰ লোকৰ মতে ফুটবল খেল চাবৰ বাবে আহিছিল লোকজন ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো জনাই আমি মৃতদেহটো পোৱা যায় তলত এজন মানুহ পোৱা যায় মৃত্যু আমি ক'ব নোৱাৰোঁ পৰি থকা পোৱা যায় আৰু এখন বাইক পোৱা যায় আৰু তাৰপিছত আমি 108 কল কৰা হয় 108 আহি পোৱাৰ কাৰণে আমি এতিয়া উঠাই দিয়া হয় কি নাম জাগাতে উঠাই দিয়া হৈছে নামটো কি আছিলে আতিক উদ্দিন বুলি জানিব পৰা গৈছে আৰু কোনোবা জখম হৈছে নেকি কোনোবা জখম এতিয়ালৈকে আমি ক'ব পৰা নাই কৈছে আৰু এজন আছে যদি আমি সঠিক এতিয়ালৈকে গোটাব পৰা নাই কোনখিনি হৈছে নন্দলালপুৰ নন্দপুৰ নন্দপুৰ মানে কি সন্দেহ এক্সিডেণ্ট হোৱা বুলি সন্দেহ ৰাস্তাতে হ'লতো এতিয়া ক'ব নোৱাৰিম কিন্তু এতিয়া ৰাস্তাত পৰি থকা দেখা পাইছোঁ ক'ৰ হয় ঘৰটো ডংকি গাঁও বুলি গম পাইছোঁ নন্দলালপুৰ নহয় নন্দলালপুৰ গাংপাৰ হোজাই এতিয়া মানে হস্পিটেল লৈ যোৱা হয় আমি হস্পিটেল SIUলৈ প্ৰেৰণ কৰাইছোঁ ঘটনাটো মই আমালোকতো ঘৰত আছিলোঁ ফোন মাৰি কৈছে ইয়াত এক্সিডেণ্ট এটা হৈছে আচ্ছা মোৰ লগৰ এটা 3-4টা আছিলে ইয়াত মোকো লৈ আহিছে মই আহিছোঁ আহি হেল্প কৰিছোঁ চাইছোঁ ইয়াত কি হৈছে কেইজন আছিল লগত আমালোকতো ইয়াৰ পৰা 4জন আহিছে নে এক্সিডেণ্ট যেটো হৈছিলে লগত কেইজন ল'ৰা আছিল আৰু লগত আৰু এটাতো ইয়াত লাইভ ৰাস্তা এক্সিডেণ্টটো ক'ত হৈছিলে এইটো জাগাৰ নামটো নাজানো আপোনাৰ ঘৰটো ক'ত মোৰ ঘৰটো ডংকিগাঁও আপোনাৰ নাম মাৰুপালম এইটো যেটো হৈছে এক্সিডেণ্ট তাৰ নামটো কি আতিক কি লিখে এইটো টাইটেল নাজানো তাৰ ঘৰটো নন্দলাপুৰ তাৰ ঘৰটো মই লগত কিমানজন আছিল আৰু এক্সিডেণ্ট হোৱা এইটো নাজানো হোজাইৰ পৰা নাজিমুল হকৰ ৰিপৰ্ট যমুনা চিট লাইভ টিভি